Hello guys, welcome back to my YouTube channel. আৰু প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ এই 2023 বৰ্ষটো সকলোৰে ভালে কুশলে যাব, সকলোৱে সুস্থ হ'বলৈ থাকক আৰু ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন হিচাপত অৰ্থাৎ জানুৱাৰী 1 তাৰিখ হিচাপত আমি কিদৰে আচলতে আয়োজন কৰিলে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। বলক তেতিয়াহ'লে আমি কিছু দৃশ্যাংশ চাই লওঁ। আমি এতিয়া এনেদৰে পিলপিলিত ভাড়া কৰি কিনে গৈ আছোঁ আৰু আমাৰ লগত আছে আমাৰ ফ্ৰেণ্ড আছে বহুত কেইজন আৰু সিহঁতৰ লগত মই চিনাকি কৰি দিম বাৰু অলপ পিছত। গতিকে বলকচোন আমি কি কি লৈছোঁ, কেনেদৰে আমি পিকনিকটো আচলতে উপভোগ কৰিলোঁ আপোনালোকক মই দেখুৱাই থাকিম, আপোনালোকে চাই দিম। এনেদৰে আজি দিনটোত আৰম্ভ কৰিলোঁ পিকনিক খোৱাৰ কাৰণে আৰু আমি এটা নতুন লোকেশ্যনত গৈ আছোঁ এতিয়া আৰু আমাৰ লগত বহুত কেইজন ষ্টাফ আছে আৰু আশা কৰোঁ আজি দিনটো সকলোৰে শুভ হওক আৰু কিদৰে আমি আচলতে পিকনিকটো উপভোগ কৰিলোঁ আপোনালোকক এটা পিছত এটা কৈ দেখুৱাই থাকিম, চাই থাকিব। আৰু এনেদৰে এটা বক্স লৈ ল'লোঁ যাতে গান শুনিব পাৰোঁ। তাৰপিছত বঢ়িয়া কোৱালিটি হয়। ইয়াৰ পিছত আমি পানী ল'লোঁ, খোৱা পানী। তাৰপিছত এটা ছাতি ল'লোঁ, বহুত ৰ'দ গতিকে অকণমান ছায়াৰ কাৰণে ছাতি লাগিব বোলে। তাৰপিছত তেনেকৈ আমি বিভিন্ন ধৰণৰ আচলতে বস্তু লৈছোঁ এতিয়া বেগৰ ভিতৰত। আৰু এয়া আমাৰ বিক্ৰে ছাৰ, এয়া বিজিত, আমি গৈ আছোঁ আৰু এয়া মোৰ লগত কোন আছে আপুনি চিনি পায়ে, ভিতৰত দেখা পাই থাকে। হেল্ল' গাইজ, আমি এতিয়া গৈ আছোঁ পিলপিলি লৈ কিনে আৰু আমাৰ লগত আছে আমাৰ টিচাৰ ষ্টাফ আছে আৰু বিভিন্ন ধৰণৰ মানে লগৰটোৰ লগত আমি গৈ আছোঁ অকণমান এনজয় কৰাৰ কাৰণে আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিমান দূৰ পাৰোঁ। আপোনালোকে অকণমান স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' গাইজ, কিছু দূৰ আহি আমি ট্ৰেফিক জামত ফাঁচি থাকিব লগা হৈছে আৰু চাওক এইবিলাক কেনে ট্ৰেফিক জাম। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু মানে বহুত ট্ৰেফিক জাম, একেবাৰে যাব নোৱাৰি মানে। গতিকে আগলৈকে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকে চাওক। গতিকে ভাবক জানুৱাৰী আচলতে কিদৰে পালন কৰে আমাৰ ইয়াতে আৰু পুৰা কমপ্লিট ট্ৰেফিক জাম। গতিকে চাই থাকিব একেলগে কিদৰে দেখুৱাব পাৰোঁ আপোনালোকক। আচলতে ইয়াতে গম পাই যে জানুৱাৰী আচলতে কেনেকৈ পালন কৰে আৰু ইয়ালৈকে। গতিকে চাওক। আৰু ইয়াত দেখিছে কিদৰে নাৱত আচলতে মানুহবিলাকে উঠি আছে ইয়াতে আৰু বহুত ঠাণ্ডা পানী হয়। আৰু আমাৰ যিহেতু বেছি দূৰ নহয় ঘৰৰ পৰা, য'ত আহিছোঁ আচলতে পিলপিলি, সেইকাৰণে লৈ আহিছোঁ আৰু বেছি সংখ্যক ইয়াত দেখা গৈছে মানে প্ৰায় পিলপিলি লৈ আহিছে আৰু যিখিনি দূৰৰ মানুহ তেওঁলোকে আচলতে গাড়ী আনিছে, তেওঁলোকে দূৰৰ পৰা অহাখিনিয়ে কাৰ আনিছে আৰু এয়া চাওক। হেল্ল' গাইজ, ফাইনেলি আহি গ'লোঁ পিকনিক স্পট আৰু ক'ত আহিছোঁ, কিয় আহিছোঁ, কেনেকৈ আহিছোঁ সম্পূৰ্ণ আপোনালোকক তথ্য দি থাকিম। গতিকে আপোনালোকে অকণমানো ভিডিঅ'টো স্কিপ নকৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, শ্বেয়াৰ কৰা নাই, লাইক কৰা নাই, তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক আৰু আপোনালোকক আমি আচলতে কিদৰে মানে এনজয় কৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম। গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফাইনেলি আহি গ'লোঁ পিকনিক স্পট আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আচলতে কিমানখিনি দূৰৰ পৰা মানুহখিনি আহিছে আৰু এইবিলাক চাওক, চব গাড়ীবিলাক ইয়াতে পাৰ্কিং কৰিছে আচলতে আৰু আমাৰ তাৰ ভিডিঅ' একেবাৰে মানে আপুনি শেষলৈকে চাই থাকিব, অকণমান স্কিপ নকৰিব আৰু মই দেখিবলৈ চেষ্টা কৰিম। চাওক ইয়াত গাড়ী আৰু বহুত আচলতে ৰ'দৰ পৰিমাণটো বহুত বেছি হয়, গতিকে আৰু বহুতখিনি মানে সাউণ্ড ছিষ্টেম যিহেতু বেছিকৈ আছে, হয়তো আৱাজটো অকণমান কমকৈ শুনিব পাৰে। গতিকে চাওক
বহুত দূৰ দূৰৰ পৰা আচলতে ইয়াতে পিকনিক খোৱাৰ কাৰণে আহে, বনভোজ খোৱাৰ কাৰণে আহে, এটা এনজয় কৰে বছৰত। আৰু বিশেষকৈ মই ইয়াতে গম পাইছোঁ, দেখিছোঁ আচলতে জানুৱাৰীৰ বিশেষকৈ 1 তাৰিখত মানে বহুত এক্সাইটমেণ্ট মানুহখিনিয়ে আচলতে পিকনিক খোৱাৰ কাৰণে। আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম কিমান দূৰ পাৰোঁ। গতিকে আজি ইমানতে হ'ল, আৰু নতুন নতুন ভিডিঅ'বিলাক আপোনালোকক বা নতুন নতুন আচলতে আপডেট হোৱা ভিডিঅ'বিলাক মই দি থাকিম। গতিকে শেষলৈকে চাই থাকিব। আৰু এয়া হৈছে লোকেল মুৰ্গী, পূৰা টেষ্টি। তাৰপিছত আপোনাৰ দেখুৱাইছে জলকীয়া, আৰু এয়া হৈছে অমাবেদৰ আলুদি বঢ়িয়াকৈ বনোৱা হৈছে, পূৰা টেষ্টি। আৰু ইয়াতে আছে গ্লাছ আছে পানী খোৱাৰ কাৰণে, ডিছ, আৰু নিমখ, মাছবি লাগিবই, নিমখ ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত ৰুটি আছে, আৰু ৰুটিৰ লগত আচলতে এইটো প্ৰথম আছে চব্জি অলপ লৈ আছোঁ। তাৰপিছত ৱাও বঢ়িয়া ৰুটি খাই থাক। গতিকে বলক তেতিয়াহ'লে আমি একেলগে ৰুটি, মাংস, লোকেল খাই লওঁ। হেল্ল' গাইজ, আজিৰ জাৰ্ণিটো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ 2023 বৰ্ষটো সকলোৰে ভালে কুশলে থাকিব, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।